মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত পঞ্চম অধ্যায় সমান্তৰ প্ৰগতিৰ অনুসৰণে 5.2 প্ৰথম তিনিটা প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা বাকী প্ৰশ্নসমূহ আলোচনা কৰিম। যদি তোমালোকে এই ভিডিঅ'সমূহ চাই উপকৃত হৈছা তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'সমূহ লাইক কৰিবা। তাৰোপৰি তোমালোকৰ সহপাঠীসকলৰ সৈতে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা। আহা আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। 4 নম্বৰ প্ৰশ্নটো এটা সমান্তৰ প্ৰগতি দিয়া আছে। সমান্তৰ প্ৰগতিটো 3, 8, 13, 18 এনেকুৱা পদসমূহ দিয়া আছে। ইয়াৰ কোনটো পদ 78 সেইটো ওলাব লাগে, অৰ্থাৎ এনৰ মান ওলাব লাগে। আমি পাইছিলোঁ এনতম পদ সমান n সমান a প্লাছ n মাইনাছ 1 ইনটু d। ইয়াত আমি এই সমীকৰণটোৰ সহায়ত কৰিব লাগিব, অৰ্থাৎ এই সম্বন্ধটোৰ সহায়ত কৰিব লাগিব আমি, আৰু ইয়াৰ পৰা আমি এনৰ মান উলিয়াম। আমি আগবাঢ়িছোঁ। ইয়াত প্ৰথম পদ অৰ্থাৎ a সমান 3 আৰু সাধাৰণতৰ d সমান দ্বিতীয় পদ বিয়োগ প্ৰথম পদ 8 মাইনাছ 3 সমান 5। আমি ধৰি ল'ম এনতম পদটো 78। ধৰা হ'ল এনতম পদটো 78, অৰ্থাৎ an সমান 78। ইয়াৰ পৰা আমি এনৰ মান পাম। an মানে হ'ল a প্লাছ n মাইনাছ 1 ইনটু d সমান 78। এর মান পাইছোঁ আমি 3 প্লাছ n মাইনাছ 1 ইনটু d মানে 5 সমান 78। এইখিনি আমি সৰল কৰিম। 3 প্লাছ 5n মাইনাছ 5 সমান 78। 5n প্লাছ 3 মাইনাছ 5 অৰ্থাৎ মাইনাছ 2 সৰল কৰিলে হ'ব সমান 78। ইয়াৰ পৰা পাম 5n সমান 78 প্লাছ 2। বাওঁফালৰ মাইনাছটো সোঁফালে আহিছে প্লাছ হৈছে, অৰ্থাৎ ইয়াৰ পৰা পাম আমি 5n সমান 80। গতিকে n হ'ব 80 হৰণ 5 অৰ্থাৎ 16। গতিকে আমি এনৰ মান পালোঁ 16, অৰ্থাৎ 16 নম্বৰ টাৰ্মটো হ'ব 78। এইটো এনচাৰ, অৰ্থাৎ এনৰ মান 16। আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নত দুটা সমস্যা দিছে, তাৰ প্ৰথমটো আলোচনা কৰিম। ইয়াত তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। 4 নম্বৰ প্ৰশ্নটোৰ দৰে একেই। ইয়াত এটা সমান্তৰ প্ৰগতি দিয়া আছে 7, 13, 19 আৰু শেষ পদটো দিয়া আছে 205। আমি আগৰ দৰে ধৰি ল'ম শেষ পদটো অৰ্থাৎ এনতম পদটো 205। এটা সমান্তৰ প্ৰগতিৰ এনতম পদৰ সূত্ৰটো পাইছোঁ আমি a সমান a প্লাছ n মাইনাছ 1 ইনটু d। যদি এনতম পদটোৱে শেষ পদ হয় ইয়াক আমি এলেৰে সূচিত কৰিব পাৰোঁ। গতিকে l সমান a প্লাছ n মাইনাছ 1 ইনটু d, অৰ্থাৎ শেষ পদ এলক আমি a প্লাছ n মাইনাছ 1 ইনটু d ৰে সূচিত কৰিব পাৰোঁ যদিহে এনতম পদটো শেষ পদ হয়। গতিকে ইয়াত এনতম পদ অৰ্থাৎ 205টো শেষ পদ। আমি লিখিব পাৰিম 205ক এনতম ধৰা হ'ল এনতম পদটো 205। ইয়াত আমাক দিয়া আছে a সমান 7 আৰু d সমান 13 মাইনাছ 7 অৰ্থাৎ 6। এতিয়া এনতম পদ অৰ্থাৎ a প্লাছ an সমান
a plus n minus 1 into d nতম পদটো পাইছো আমি 205 a মানে হল 7 plus n minus 1 into d মানে হল 6 7 plus 6n minus 6 অর্থাৎ 1 plus 6n এটা হবে 205 এর মান এরপর পাম 205 minus 1 সমান 6n অর্থাৎ 204 সমান 6n এরপর পাম আমি লিখি দিছো আৰু 6n সমান 204 গতিকে n হ'ব 204 হৰণ 6 204 হৰণ 6 6 এৰে 3 বাৰ যাব 4 ৰব 2 ৰব সো 4 অৰ্থাৎ 34 এনৰ মান পালো আমি 204 6 হৰণ কৰিছো 34 হৈছে গতিকে পদৰ সংখ্যা হ'ব 34 এনেকৈ নিৰ্ণয় পদৰ সংখ্যা 34 এটা 7 নম্বৰ প্ৰশ্ন আলোচনা কৰিছো এটা সমান্তৰাল প্ৰকৃতিৰ একাদশ পদটো অৰ্থাৎ 11তম পদটো দিয়া আছে 38 আৰু 16তম 16 নম্বৰ পদটো দিয়া আছে 73 যে 31 নম্বৰ পদটো ওলাব দিছে যদি এনেকৈ আমাক পদৰ কিবা নিৰ্দিষ্ট পদ ওলাব দিয়ে তেতিয়া হলে আমি এ আৰু ডি অৰ্থাৎ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ জানিব লাগিব প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যদি পাও তেতিয়া হলে আমি সমান্তৰাল প্ৰকৃতিটো পাও অৰ্থাৎ সমান্তৰাল প্ৰকৃতি পোৱাৰ অৰ্থটো হল ইয়াৰ যিকোনো পদ এটা আমি অনায়াসে উলিয়াব পাৰো যেহেতু ইয়াত পোনপটীয়াকৈ এ আৰু ডি দিয়া নাই আমাক গতিকে দুটা পদহে দিয়া আছে সেই কাৰণে আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ধৰি লম অৰ্থাৎ এ আৰু ডি ধৰি লোৱাৰ পিছত আমি অনায়াসে যিকোনো পদ এ আৰু ডি পোৱাৰ পিছত আমি যিকোনো পদ অনায়াসে উলিয়াব পাৰিম ধৰি লও আমি ধৰা হল সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি আমাক দিয়া আছে ইয়াত প্ৰশ্নমতে আমি পাওঁ 11 নম্বৰ পদ অৰ্থাৎ A11 সমান 38 ইয়াৰ পৰা পাওঁ আমি a plus 11 নম্বৰ পদ হলে 11 minus 1 আমি পোনপটীয়াকৈ লিখিব পাৰিম 10d সমান 38 আৰু 16th টাৰ্মটো দিয়া আছে 73 ইয়াৰ পৰা পাম আমি a plus 15d সমান 73 এই দুটা আমি সমীকৰণ পালো য'ত অজ্ঞাত ৰাখি এ আৰু ডি দিয়া আছে গতিকে ইয়াক সমাধান কৰিলে আমি এ আৰু ডি পাম আৰু এ আৰু ডি পোৱাৰ পিছত আমি যিকোনো পদ অনায়াসে উলিয়াব পাৰিম এতিয়া আমি দুই নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰিছো a plus 15d minus অৰ্থাৎ সমীকৰণ দুটাৰ বাওপক্ষৰ পৰা এটা 2 নম্বৰ সমীকৰণৰ বাওপক্ষৰ পৰা আমি প্ৰথম সমীকৰণৰ বাওপক্ষ বিয়োগ কৰিছো আকৌ 2 নম্বৰ সমীকৰণৰ সপক্ষৰ পৰা প্ৰথম সমীকৰণৰ সপক্ষ বিয়োগ কৰিছো পাম আমি 15d minus 10d a কেনসেল যাব 5d সমান 35 ইয়াৰ পৰা আমি পাম d সমান 35 হৰণ 5 অৰ্থাৎ 7
ডিৰ মান আমি 7 পালোঁ গতিকে 1 বা 2 যিকোনো এটা সমীকৰণৰ যদি ডিৰ মান বহাই দিওঁ তেতিয়াহ'লে আমি এৰ মান পাম গতিকে 1 নম্বৰ সমীকৰণৰ পৰা লওঁ আমি এক নম্বৰ সমীকৰণৰ পৰা পাওঁ a সমান 38 minus 10d আৰু 10d টো বাওঁফালে আছে সোঁফালে গ'লে মাইনাছ হ'ব ইয়াৰ পৰা পাওঁ 38 minus 10 into d d মানে পালোঁ আমি 7 অৰ্থাৎ 38 minus 70 ইয়াৰ পৰা পাওঁ আমি a সমান 32 minus 32 পালোঁ 38 minus 70 হ'লে minus 32 হ'ব অৰ্থাৎ প্ৰথম পদটো পালোঁ আমি minus 32 আকৌ দি পাইছোঁ 7 গতিকে ইয়াৰ সহায়ত a আৰু d ৰ সহায়ত আমি যিকোনো পদ উলিয়াই ল'ব পাৰিম এতিয়া 31 নম্বৰ পদটো হ'ব a plus 30d অৰ্থাৎ a মানে হ'ল minus 32 plus 30 into d d হ'লে 7 অৰ্থাৎ minus 32 plus 210 210 পৰা এটা 32 মাইনাছ কৰিম এতিয়া 210 পৰা 32 মাইনাছ কৰিলে হ'ব 28 17 178 গতিকে 31 নম্বৰ পদটো হ'ব 178 এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম ইয়াত দিয়া আছে সমান্তৰাল প্ৰকৃতি এটাৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 29 নম্বৰ টাৰ্মটো অৰ্থাৎ 29 নম্বৰ পদটো ওলাব লাগে ইয়াত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নাই গতিকে আমি এটা ধৰি ল'ম আগৰ দৰে একেই ধৰা হ'ল এপিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d আৰু সাধাৰণ অন্তৰ d প্ৰশ্নমতে তৃতীয় পদ a3 12 ইয়াৰ পৰা পাম আমি a plus 2d সমান 12 এইটো 1 নম্বৰ সমীকৰণ আকৌ শেষ পদটো দিয়া আছে 106 আৰু ইয়াত কোৱা হৈছে প্ৰশ্নটোত ইয়াত 50টা পদ আছে অৰ্থাৎ 50 নম্বৰ পদটো 106 কৈছে 50টা পদ আছে আৰু শেষ পদটো 106 বুলি কৈছে গতিকে আমি নিশ্চিত হলো 50 নম্বৰ পদটো 106 50 নম্বৰ পদ হ'লে a plus 49d হ'ব সমান 106 এইটো 2 নম্বৰ সমীকৰণ আগৰ দৰে একে এক যদি আমি সমাধান এই দুটা সমীকৰণৰ পৰা আমি সমাধান কৰি a আৰু d উলিয়াব পাৰিম আৰু a আৰু d পোৱাৰ পিছত যিকোনো পদে আমি অনায়াসে উলিয়াব পাৰিম যিকোনো পদ আমাক ইয়াত 29 নম্বৰ পদটোহে লাগে গতিকে 1 নং সমীকৰণৰ পৰা পাওঁ আমি 1 নং সমীকৰণৰ পৰা পাওঁ অৰ্থাৎ 1 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণৰ পৰা পাওঁ a সমান 12 minus 2d আৰু 3 নম্বৰ সমীকৰণ ধৰিছো এতিয়া এই এৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম অৰ্থাৎ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিম এক 2 আৰু 3 নম্বৰ সমীকৰণৰ পৰা পাওঁ আমি 2 আৰু 3 নম্বৰ সমীকৰণৰ পৰা পাওঁ 12 minus 2d plus 49d সমান 106 অর্থাৎ 49 minus 2 অর্থাৎ 47d সমান 106 12 to বাওঁফালে আছে সোঁফালে আহিলে মাইনাস হ'ব ইয়াৰ পৰা পাম আমি 47d সমান 94 ইয়াৰ পৰা পাম আমি d সমান 2 47 এর 94
হৰণ কৰিলে দুবাৰ যাব গতিকে আমি ডি পালোঁ 3 নম্বৰ সমীকৰণৰ পৰা পাম 3 নম্বৰ সমীকৰণৰ পৰা আমি পাওঁ 12 a সমান 12 মাইনাছ 2d অৰ্থাৎ 12 মাইনাছ 2d হলে 2 অৰ্থাৎ 12 মাইনাছ 4 সমান 8 8 পালোঁ a ৰ মান পালোঁ 8 আৰু d ৰ মান পালোঁ 2 এতিয়া a আৰু যিহেতু d পালোঁ আমি এতিয়া অনায়াসে যিকোনো পদ উলিয়াই ল'ব পাৰিম এতিয়া নম্বৰ পদটো হ'ব a29 সমান a প্লাছ 28d অৰ্থাৎ a মানে হ'ল আমাৰ 8 প্লাছ 28 পূৰণ d মানে হ'ল 2 অৰ্থাৎ 8 প্লাছ 56 28 পূৰণ 2 দুয়োখিনি যোগ কৰিলে হ'ব 64 অৰ্থাৎ 29 নম্বৰ পদটো হ'ব 64 এতিয়া 13 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ ইয়াত দিয়া আছে কিমানটা 3 অংকযুক্ত সংখ্যা 7 বিভাজ্য অৰ্থাৎ 7 বিভাজ্য হোৱা 3 অংকযুক্ত সংখ্যা কিমানটা আছে সেইটো উলিয়াব লাগে গতিকে 7 3 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো হ'ল 100 ইয়াক যদি মই 7 হৰণ কৰোঁ অৰ্থাৎ 2 বাকি ৰৈছে অৰ্থাৎ 7 মাইনাছ 2 অৰ্থাৎ 5 যদি মই এতিয়া 100 লগত যোগ কৰোঁ অৰ্থাৎ 100 105ক 7 বিভাজ্য অৰ্থাৎ আটাইতকৈ সৰু সংখ্যা 3 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো হ'ল 105 যাক 7 হৰণ যায় গতিকে আমি এতিয়া লিখিব পাৰিম 7 বিভাজ্য 3 অংকযুক্ত সংখ্যাসমূহ প্ৰথমটো হ'ব 105 অৰ্থাৎ 7 15 গুণ 105 নেক্সট ইয়াৰ লগত 7 7 যোগ কৰি গ'লে বাকী পদসমূহ আমি পাম যিবিলাক 7 হৰণ যাব এই আটাইবোৰ সংখ্যা 7 হৰণ যায় অৰ্থাৎ 105 প্লাছ 7 112 112 প্লাছ 7 119 119 প্লাছ 7 126 ইত্যাদি আৰু শেষৰটো পদ পোৱাৰ কাৰণে আমি 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো ল'ব লাগিব 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999 এতিয়া ইয়াক 7 হৰণ কৰিম পাঁচ বাকি ৰৈছে অৰ্থাৎ 999 অৰ্থাৎ 999 পৰা যদি 5 বিয়োগ কৰোঁ তেতিয়া পাম আমি 994 994টো হ'ল আটাইতকৈ 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা যাক 7 হৰণ যায় গতিকে এটা আমি সংখ্যাৰ অনুক্ৰম পালোঁ যে অনুক্ৰমটো এটা এপি গঠন কৰিব স্পষ্টভাৱে ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব কাৰণ প্ৰথম পদ 105ৰ লগত অৰ্থাৎ 105ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা 7 যোগ কৰি যোৱাৰ পিছত এটাৰ পিছত আনটো পদ পাইছোঁ সেইকাৰণে ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব স্পষ্টভাৱে আমি লিখিব পাৰোঁ সংখ্যাৰ তালিকাখনে এটা এপি গঠন কৰিব ইয়াত
প্ৰথম পদ 105 আৰু সাধাৰণ অন্তৰ 7 গতিকে আমি শেষ পদ এন্টম পদটো হ'ব 994 ধৰা হ'ল ইয়াৰ পদৰ সংখ্যা n গতিকে এন্টম পদটো অৰ্থাৎ শেষ পদটো হ'ব 994 ইয়াৰ পৰা আমি পাম a প্লাছ n মাইনাছ 1 ইনটু d সমান 994 অৰ্থাৎ 105 প্লাছ n মাইনাছ 1 ইনটু d হলে 7 সমান 994 105 প্লাছ 7n মাইনাছ 7 সমান 994 ইয়াৰ পৰা পাম আমি 105 minus 7 98 plus 7n সমান 994 ইয়াৰ পৰা পাম 7n সমান 994 minus 98 গতিকে হ'ব 896 গতিকে n হ'ব 896 হৰণ 7 128 হাতেৰ বিভাজ্য সংখ্যা মুঠ আছে 128টা একে নিৰ্ণয় পদৰ সংখ্যা এনেকুৱা পদ 128টা আছে ষোল্ল নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰাৰ অৰ্থটো হ'ল আমাক a আৰু d লাগে যদি a আৰু d লাগে তেতিয়া আমি সমান্তৰ প্ৰগতিটো অনায়াসে পাম কাৰণ যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হয় তেনেহ'লে সমান্তৰ প্ৰগতিটো আছিল a plus d a plus 2d আমি আগতে পাই আহিছো প্ৰথম ভিডিঅ'ত এই আলোচনা কৰিছো এই বিষয়ে a plus 3d a plus 4d এনেকুৱা গতিকে আমি ধৰি ল'ম প্ৰথম পদ আৰু সাধাৰণ অন্তৰ অৰ্থাৎ a আৰু d দুটা ধৰি ল'ম a আৰু d পোৱাৰ পিছত আমি অনায়াসে যিকোনো পদ বা সমান্তৰ প্ৰগতিটো উলিয়াব পাৰোঁ ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ বা এপিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d প্ৰশ্নমতে তৃতীয় পদ থাৰ্ড পদটো দিয়া আছে 16 অৰ্থাৎ a plus 2d সমান 16 এইটো এক নম্বৰ সমীকৰণ আৰু আমাক দিয়া আছে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সপ্তম পদটো পঞ্চম পদতকৈ ডাঙৰ অৰ্থাৎ সপ্তম পদৰ পৰা যদি পঞ্চম পদটো বিয়োগ কৰি দিওঁ 12 পাম সপ্তম পদটো যেহেতু ডাঙৰ পঞ্চম পদতকৈ 12 ডাঙৰ গতিকে সপ্তম পদৰ পৰা পঞ্চম পদ বিয়োগ কৰিলে 12 পাম অৰ্থাৎ a plus 6d সপ্তম পদ হলে মাইনাছ পঞ্চম পদ অৰ্থাৎ a plus 4d সমান 12 ইয়াৰ পৰা পাম আমি a plus 6d minus a minus 4d সমান 12 a কেনসেল যাব 6d minus 4d অৰ্থাৎ 2d সমান 12 ইয়াৰ পৰা পাম আমি d সমান 6 গতিকে এক নম্বৰ সমীকৰণ যদি d মান বহুৱাই দিওঁ এর মান পাম এক নম্বৰ সমীকৰণৰ পৰা অৰ্থাৎ এক নম্বৰ সমীকৰণৰ পৰা পাওঁ
a সমান 16 minus 2d অৰ্থাৎ 16 minus 2d মানে হল 6 অৰ্থাৎ 16 minus 12 সমান 4 a আৰু d পালো গতিকে ap টো আমি অনায়াসে লিখিব পাৰিম এটা সমান্তৰ প্ৰকৃত a অৰ্থাৎ 4 plus d অৰ্থাৎ 10 10 plus d অর্থাৎ 10 plus 6 অর্থাৎ 16 16 plus 6 অর্থাৎ 22 22 plus 6 অর্থাৎ 28 28 plus 6 অর্থাৎ 34 ইত্যাদি সমান্তৰ প্ৰকৃতিটো এইটোৱে অৰ্থাৎ এর প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ d গতিকে আমি অনায়াসে সমান্তৰ প্ৰকৃতিটো লিখি উলিয়াব পাৰো গতিকে বাকি যি দুই এটা প্ৰশ্ন ৰল ছাত্ৰ-ছাত্ৰীসকলে ঘৰত অনুশীলন কৰিব একেই ধৰণৰ প্ৰতিটো প্ৰশ্ন একেই ধৰণৰ যদি পোনপটীয়াকৈ a আৰু d ৰ মান দিয়া নাথাকে সেইটো আমি ধৰি ল'ব লাগে ধৰি লৈ সমান্তৰ প্ৰকৃতিটো আমি অনায়াসে উলিয়াব পাৰো বা যিকোনো পদ অনায়াসে উলিয়াই ল'ব পাৰো যদি আমি a আৰু d ৰ মান পাও আৰু প্ৰতিটো ক্ষেত্ৰত a আৰু d ৰ লগত লিংক থকা যিকোনো দুটা পদ দিয়ে দুটা পদ দিয়াৰ অৰ্থটো a আৰু d ৰ সম্পৰ্ক পাওঁ আমি সেয়ে অনায়াসে আমি সেইবোৰ সমাধান কৰি a আৰু d উলিয়াই ল'ব পাৰো আৰু যিকোনো পদ বা সমান্তৰ প্ৰকৃতিটো লিখি উলিয়াব পাৰো ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি অনুশীলনী 5.3 ৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকলে 5.2 ৰ বাকি প্ৰশ্নকেইটা কৰি চাব আৰু কিয় বুজা নাথাকিলে বা বুজি নাপালে ভিডিঅ'ত আমাক কমেন্টছত ইয়াত জনাব ধন্যবাদ